এইটো গভৰ্ণমেণ্টৰ বাছৰ নাই কাৰ্ড মই দাদা এইটো পুলিচৰ বাছ আপুনি এইটো অফিচিয়েলি আই কাৰ্ড দেখুৱাৰ পিছত আপুনি ক'লে এইটো কথা এইটো কথা আপুনি ক'লে প্ৰেছৰ মানুহ আপুনি ক'লে এইটো বাধা দিব কোৱা নাই মই কৈছোঁ যে এইটো চিএম ছাৰ অহাৰ কথা আছিলে এইখিনি খালি ৰাখিব দিছিলে চিএম ছাৰ বাইট দি আছে এজ এ প্ৰেছ পাৰ্চন মোৰ বাইট লোৱাৰ অধিকাৰ আছে মই যেতিয়া আই কাৰ্ড দেখুৱালো বাধা দিলে মোৰ সতীৰ্থ সাংবাদিকে ক'লে হৈ আছিলে তো মই কোৱেশ্চন সুধিবতো সুধিম তো মই মানুহে গাড়ী সোমাব নিদিয়ে আমি কি মিডিয়া পাৰ্চন কি ভম হৈ নেকি অতিকৈ দুৰ্ভাগ্যজনক বৰ্তমান সময়ছোৱাত দেখা গৈছে যে নিৰাপত্তাৰ নামত সদায় সাংবাদিকসকলক আতিশায্য চলোৱা হৈছে বিশেষকৈ আৰক্ষী ফালৰ পৰা কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে নিজে চিৰাঙৰ বাসুগাঁৱত নিৰাপত্তাৰ যিটো বেষ্টনী তেওঁ নিজে ভংগ কৰি ৰাইজৰ মাজত সোমাই গ'ল নিৰাপত্তাৰ সকলো তেওঁলোকৰ নীতি বিধি ব্যৱস্থা তেওঁ নিজে ভংগ কৰিলে অথচ সেই চিৰাঙৰে কাজল গাঁৱত এই মুখ্যমন্ত্ৰীৰ জনসভাত এগৰাকী সাংবাদিকক মুখ্যমন্ত্ৰীৰ নিৰাপত্তা দোহাই দি জ্যেষ্ঠ সাংবাদিকক তেখেতক যিটো সাংবাদিকৰ কাৰণে সংৰক্ষিত এলেকাৰ পৰা আৰক্ষীয়ে বাহিৰত ওলাই যাব নিদিলে অথচ মুখ্যমন্ত্ৰীয়ে ওচৰত তেখেতৰ কেইটামান প্ৰশ্ন আছিলে তেখেতৰ অফিচৰ পৰা এছাইনমেণ্ট দিয়া আছিলে এই আৰক্ষীৰ এই ব্যৱহাৰৰ কাৰণে তেখেতে নিজৰ মন্তব্যখিনি মুখ্যমন্ত্ৰীয়ে আকৌ ৰাখিব নোৱাৰিলে প্ৰশ্ন সুধিব নোৱাৰিলে তাৰপিছত যেতিয়া আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে যেতিয়া সাংবাদিকসকল মানে সৰব হৈ উঠিল তেতিয়া আৰক্ষীয়ে ক'ব লাগিব যে তাৰ পৰা যেন ছত্ৰভংগ দি পলাই পত্ৰং দিলে কোনো বিধি ব্যৱস্থা গ্ৰহণ নকৰিলে আজিও দেখা গৈছে চিৰাং জিলাৰ সদৰ কাজল গাঁৱত জিলা প্ৰশাসনৰ পৰা অৰুণোদয় আঁচনি বিতৰণৰ নামত এক বিশাল জনসভা আয়োজন কৰিছে ইয়াতে দেখা গৈছে কি ইয়াতো এই VIP কালচাৰ বা নিৰাপত্তা দোহাই দি সাংবাদিকসকলক কিছু সংখ্যক যদি চিনাকি আছে বা কিবা আছে বা তেওঁলোকৰ 4th গ্ৰেডৰ জিলা প্ৰশাসনৰ 4th গ্ৰেডৰ কৰ্মচাৰী ঘুমাই গৈ আছে তেওঁলোকক তথাকথিত VIP পঠেদি অথচ সাংবাদিকসকলক প্ৰৱেশ কৰিব দিয়া হোৱা নাই তেওঁলোকৰ নিৰাপত্তা দোহাই দি আধা কিলোমিটাৰ ঘূৰি যাব লাগে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে মুঠতে ক'ব লাগিব যে বৰ্তমান চিৰাং জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে নিৰাপত্তা দোহাই দি VIP কালচাৰক এক প্ৰমোট কৰা আমি দেখিবলৈ পাইছোঁ চিৰাং আৰক্ষীৰ লগতে জিলা প্ৰশাসনে ছেম কৰিছে ৰাইজক মাতি আনিছে ইয়াতে ৰ'দৰ মাজত তেওঁলোকে হাত বিচনি দি গৰমত থাকিব লগা হৈছে অথচ মঞ্চত এই ৰাইজে ভোট দিয়া নেতাই বা মন্ত্ৰীসকলৰ কাৰণে তাতে শীততাপ নিয়ন্ত্ৰিতৰ ব্যৱস্থা কৰিছে এইটো কি চলি আছে আচলতে য'ত প্ৰধানমন্ত্ৰীয়ে য'ত কৈ আছে যে আমাৰ VIP কালচাৰ থাকিব নালাগে VIP কালচাৰ নোহোৱা কৰিব সেই সময়ত দেখা গৈছে যে প্ৰশাসন আৰু আৰক্ষীয়েই বৰঞ্চ তেওঁলোকে নিৰাপত্তা দোহাই দি বিভিন্ন কাৰণ দেখুৱাই তেওঁলোকে VIP কালচাৰক প্ৰমোট কৰা দেখিবলৈ হৈছে এনেকুৱা ঘটনাক আমি দুৰ্ভাগ্যজনক আখ্যা দিছোঁ আৰু এই ঘটনাৰ বাবে আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছোঁ আজিও ছেম কৈছে যে নিৰাপত্তা দোহাই দি মানে সাংবাদিকৰ কি টেৰৰিষ্ট নেকি হাতত বুম লৈ নালাগে তাকে বম লৈ যায় নেকি যে আৰক্ষী কিমান সাংবাদিকক আৰক্ষীয়ে ইমান হাৰাশাস্তি কৰিব নিৰাপত্তাৰ নামত এইটো কেনেকুৱা পলিচি এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে যাৰ কাৰণে আমি চিৰাং জিলাৰ আমি আজি জিলা প্ৰশাসনৰ যিটো বাতৰি এই অৰুণোদয় বাতৰি আমি বয়কট কৰিবলৈ বাধ্য হৈছোঁ হয় যোৱাকালি দেখা গৈছিলে যে যিহেতু জনসংযোগ বিভাগৰ পৰা আমাক ফটো বিচৰা হৈছিলে আমাৰ আই কাৰ্ড ভেলিড আই কাৰ্ড বিচৰা হৈছিলে আমি গোটেইখিনি কিন্তু দিছিলোঁ কিন্তু বিষয়াসকলে কিন্তু আমাক কোনো পৰিচয় পত্ৰ দিয়া নাই তাতে সোমোৱাৰ কাৰণে তেখেতসকলে এটা জাননী দিছিলে যে কাৰো একো কোনো পৰিচয় পত্ৰ নালাগে নিজৰ ভেলিড আই কাৰ্ডখন হাউচৰ আই কাৰ্ডখন থাকিলে কিন্তু আপোনালোকে সেই আই কাৰ্ডখন লৈ সোমাব পাৰিব ঠিক তেনেকুৱাকৈ আমাক দেখা গৈছে যে গাড়ী পাৰ্কিঙত আমি এখন গাড়ী বাইক ৰাখিবলৈ জগা নাই আমি BPF অফিচত বা UPPL অফিচত কালি বাইক বা আমাৰ চাৰিচকীয়াসমূহ একদম ৰাখিবলগীয়া হৈছে এই ক্ষেত্ৰত কিন্তু দেখা গৈছে প্ৰশাসনৰ পুলিচ প্ৰশাসনৰ কিন্তু খুব বাধা আৰোপ কৰিছে যে সাংবাদিকসকলে এইটো গেটেদি সোমাব নোৱাৰিব সেইটো গেটেদি সোমাব নোৱাৰিব যোৱাকালি যোনটো ধীৰা চক্ৰৱৰ্তীৰ লগত ঘটিছে মই নিজ সহযোগ কৰি দেখা বাৰম্বাৰ তেখেতে কৈ আছে DIP আৰু আই কাৰ্ডখন হাতে শ্ব' কৰি আছে কিন্তু তেখেতক ধমকি দিয়া হৈছে ধমকি দি পেলাই তেখেতক বহাই দিয়া হৈছে তেখেতৰ অফিচত এছাইনমেণ্ট আছিলে সেই এছাইনমেণ্টৰ প্ৰশ্নখিনি তেখেতে কৰিব নোৱাৰিল যোৱাকালি মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণভাৱে জগৰীয়া চিৰাং জিলা প্ৰশাসন
डिजिटेल बड' निउसनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय। मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस वेब पर्टेल। सुखु दुखुनि समाव, खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बड' निउस। खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं दं 6901559919। उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस।